নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সবিতা হস্পিটেলৰ পৰা। আজি আকৌ আহিলোঁ হস্পিটেললৈ আৰু এতিয়া আমি আছোঁ বৰ্তমান চাৰ্জাৰী ৰুমত টেষ্ট কৰি থকা হৈছে। এয়া শ্ৰীমতীজনী আৰু এটা আজি 12 দিন হৈ গ'ল ইয়াত থকা, আৰু কেইদিন থাকিব লাগিব নাজানো। এইবোৰ ইমান মানুহ ৰৈ আছে, চব ডাক্তৰৰ কাৰণে অপেক্ষা কৰি আছে। কাৰোবাৰ চকু অপাৰেশ্যন, কাৰোবাৰ পেট অপাৰেশ্যন, কাৰোবাৰ স্কিন অপাৰেশ্যন, কাৰোবাৰ অন্যান্য কিছুমান। একমাত্ৰ ডাক্তৰৰ ওপৰতে ভৰসা। হে গাইজ, এতিয়া মেডিকেলৰ পৰা বাহিৰ হৈ আহিলোঁ বৰ্তমান, আৰু এতিয়া ঘৰত গুচি যামগৈ নে কি কয়? তাৰপিছত এয়া আৰু বাহিৰৰ দৃশ্যটো, বাইক পাৰ্কিং, মানুহেই মানুহ। এক নম্বৰ পাৰ্কিং জেগাটো, এক নম্বৰ পাৰ্কিং আৰু সেইফালে আছে। তাৰপিছত এইজনীকো হাগিব নোৱাৰিছিলে, হাগিব নোৱাৰাত একদম মানে মেডিকেল পালেহি নেকি? ব'লক তেতিয়াহ'লে গাইজ ৰুমলৈ গৈ থাকোঁ। আমি গৈ আছোঁ মেডিকেলৰ পৰা, এতিয়া একেবাৰে টাইমতে উঠি কিনে দেখা যাব। অঁ, পুলিচে যদি কিবা এটা কয় তেতিয়াহ'লে দেখা যাব, আৰু এতিয়ালৈকেতো হোৱা নাই। এনেকৈ আহি আছোঁ। এই আগত এতিয়া ইউ টাৰ্ণিং মাৰিব লাগিছে, নামাৰিলোঁ, চিধা গুচি গৈছোঁ। লং ৰাস্তাত গৈ আছোঁ মানে এতিয়া। की केला बगे बोरी बंधन दे क्या बोला तूने? नहीं पहले क्या बोला? चल चल चलो जाके इलाज करो अपना। গাইজ এই আধা ৰাস্তাত ৰখিলোঁ, এই কুঁহিয়াৰ জুচ খাই লওঁ। গৰমত বহুত গৰম হৈছে, কুঁহিয়াৰ জুচ খাই দিলে মানে ভাল লাগিব। গাইজ কুঁহিয়াৰ জুচ এগিলাচ খাই ল'লোঁ, এতিয়া বলক গৈ থাকোঁ। সেই গাইজ মেডিকেলত পালোহি দেই আমি এতিয়া, যে একদম পূৰা গৰমত অলপ ঠাণ্ডা পানী খাই লওঁ। অঁ, তাৰপিছত এতিয়া আকৌ এইটো এই পোৱালিটো চুলি কাটিব লাগে হেনো, সেইবা চাওঁ চুলি সোপা। অঁ, চুলিখিনি কাটি আনোগৈ। কোনে আধা আধি পগলাই আকৌ পানী খাম। তাৰপৰা এইটো মোৰ ঘৰ বনালোঁ, এইটো এতিয়া ভাড়াত দি থৈছোঁ, এওঁ এটা বনাই থৈছোঁ। এই মাথাত এডোখৰ কি হ'ল, সৰুতে পোৱা ডোখৰ নহয় জানো? চুলিখিনি এইখিনি একদম পূৰা 2 ইঞ্চিমান কাটিম, মাইকী মানুহৰ লিখীয়া। बढ़िया है ये पूरा इतना तक काट देना। नहीं, इधर साइड में। हाँ साइड में बस, नहीं तो कंपनी में उसको पूरा बाल में पकड़ लेगा। हाँ আমি বাহিৰত বহোঁগৈ। চুলি কাটি আছা ভিতৰত, আমিনো কিটো আৰু গম পাইছেচোন, বাহিৰতে বহি আছোঁ আৰু নাই কিটো। অঁ, উপায় নাই, ভিতৰতে বহিব নিদিয়ে, এক্সট্ৰাকৈ পইচা লাগিব। আমতি যে সেনেকুৱা নহয় ন? আমতি সেনেকুৱা নহয় ন? অঁ, আমতি কি যে ইয়াত ৰেচপেক্ট দিয়ে আকৌ।
পানীও দিবহে খাবলৈ ইয়াত নিদিয়ে নিদিয়ে ন চাং ভালকৈ চাং পাছফালে কেলা কাটি পালে নেকি তাত অঁ চাবিত লোৱা বাইক চলা দিয়া চলা তিনিটা মানুহ উঠাব নোৱাৰো নহয় হয় নেকি মুখখন চা না মুখখন চুলি লাগি আছে আকৌ এই গাই চুলি তুলি কাটি কিনে ৰুম পালোহি দেই এতিয়া এই জাষ্ট পালোহি তাৰপিছত সেই পোৱালিটো কাটিলে চুলি তাৰপৰা আমাৰ ইয়াৰ বডি চা না জিম মাৰিছে এইকেইদিন ৰখাই দেচোন অলপ এনেকৈ বাইচেপছ ৰখাই দে মজা আছে ন আচ্ছা ঠিক আছে গাইজ আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগে আৰু একদম লাইক এটা এনেকৈ কৰি দিব তাৰপিছত এনেকৈ বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একদম নাপাহৰিব দেই বাই বাই